জীৱনত তিনি ধৰণৰ বন্ধু বাছি লোৱা দৰকাৰ। 1 নম্বৰ, যিজনৰ কথাত তোমাৰ জ্ঞান বৃদ্ধি হয়। 2 নম্বৰ, যিজনে তোমাক সৃষ্টিকৰ্তাৰ কথা মনত কৰি দিয়ে। 3 নম্বৰ, যিজনে তোমাৰ উন্নতিৰ কথা মনত কৰি দিয়ে। তুমি যদি কয়লাৰ কাম কৰা, মানুহৰ লগত বন্ধুত্ব কৰা, তেন্তে তোমাৰ শৰীৰ লেতেৰা হ'বই। আৰু যদি তুমি সুগন্ধি দ্ৰব্যৰ কাম কৰা, মানুহৰ লগত বন্ধুত্ব কৰা, তেন্তে তোমাৰ শৰীৰৰ পৰা সুগন্ধ আহিবই। অৰ্থাৎ তুমি যি বন্ধুৰ লগত থাকা, তোমাৰ চৰিত্ৰ তেওঁৰ দৰেই গঠন হ'ব। নিচা কৰা বা খোৱা স্বামীক বহু নাৰীয়ে এৰি থৈ যায়, কিন্তু ঘোষ খোৱা আৰু দুৰ্নীতিগ্ৰস্ত স্বামীক কোনো তিৰোতাই নেৰে। কয়লা হাজাৰবাৰ ধুলেও চাফা নহয়, ঠিক তেনেকৈ এজন মানুহ বহু শিক্ষিত হ'লেও তাৰ স্বভাৱ পৰিৱৰ্তন নহয়। জীৱন কি? জীৱন আৰু ভালপোৱা বুজিবলৈ আপুনি 3 ঠাইলৈ যাব লাগিব। 1 নম্বৰ হস্পিটেল, 2 নম্বৰ কাৰাগাৰ, 3 নম্বৰ কবৰস্থান বা শ্মশান। হস্পিটেলত গ'লে আপুনি বুজিব পাৰিব সুস্থ থকাতকৈ আৰু ডাঙৰ বস্তু এই পৃথিৱীত একো নাই। কাৰাগাৰত গ'লে আপুনি বুজিব পাৰিব মুক্ত বা স্বাধীন হৈ থকাটোৱে পৃথিৱীত আটাইতকৈ বেছি আনন্দৰ। আৰু কবৰস্থান বা শ্মশানত গ'লে জানিব পাৰিব এই পৃথিৱীত কোনো বস্তু বা জীৱনৰ কোনো মূল্য নাই। কোনোবাই যদি আপোনাক অৱহেলা কৰে, তেন্তে দোষ তেওঁৰ কেতিয়াও হ'ব নোৱাৰে, কাৰণ হয়তো আপুনি তেওঁৰ পৰা বেছি আশা কৰিছিল। ভালপোৱা এটা বহুত বেয়া বস্তু, যিটোৱে তোমাক ভালে থাকিব কেতিয়াও নিদিয়ে আৰু আনক পাহৰি পেলাবও নিদিয়ে। আনৰ লগত তেনেকুৱা ব্যৱহাৰ বা আচৰণ কৰক, যদি কেতিয়াবা ঘূৰাই ল'ব লগা হয়, তেন্তে আপুনি যেন সহ্য কৰিব পাৰে। সদায় জিকিবলৈ চেষ্টা কৰিব লাগে, কাৰণ তোমাৰ ভাগ্য সলনি হওক বা নহওক, সময় সলনি হ'বই। পৰাজয় মানি লোৱাৰ নাম জীৱন নহয়, যুদ্ধ কৰি জীয়াই থকাৰ নামহে জীৱন। সেয়েহে প্ৰতিজন মানুহে জীৱনত দুখ কষ্ট সহ্য কৰিও জীয়াই থাকে। শিক্ষকে প্ৰথমে শিক্ষা দিয়ে, পিছত পৰীক্ষা লয়, কিন্তু সময়ে প্ৰথমে পৰীক্ষা লয়, পিছতহে শিকায়। কোনোবা মহান ব্যক্তিয়ে ঠিকেই কৈছিল, অনুসৰণ কৰা যদি সাহস থাকে, তেন্তে সকলো সপোন বাস্তৱত পৰিণত হোৱা আৰম্ভ হয়। সেইবাবে কম বেছি পৰিমাণে সকলো মানুহে আন মানুহক অনুসৰণ কৰে। 2টা কাম কেতিয়াও নকৰিবা। 1 নম্বৰ, যেতিয়া তুমি আনন্দত থকা, তেতিয়া কোনো প্ৰতিশ্ৰুতি নকৰিবা, কাৰণ আনন্দত কৰা প্ৰতিশ্ৰুতি কেতিয়াবা ৰাখিব নোৱাৰি। আৰু 2 নম্বৰ, খঙত থকা অৱস্থাত কোনো কামৰ সিদ্ধান্ত নল'বা, কাৰণ খঙত লোৱা সিদ্ধান্তই আপোনাৰ বহুত ক্ষতি কৰিব পাৰে। এই পৃথিৱীত দাপোনৰ দৰে প্ৰকৃত বন্ধু কোনো নাই, কাৰণ তুমি কান্দিলে আনে হাঁহিব, কিন্তু দাপোনে কেতিয়াও নাহাঁহে।